গাইজ গুড মৰ্ণিং আজি নেক্সট ডে হয় আৰু আমি ৰাতি ইয়াতে থাকিলোঁ কইনাৰ ঘৰৰ ওচৰতে হয় ঘৰটো কইনাৰ মোমায়েকৰ ঘৰত আমি থাকিলোঁ আৰু এতিয়া উঠিছোঁ জাষ্ট গুণগুণ বহি আছে মোৰ কোচত ৰাইজসকলে কাপোৰ জাপি আছে কালি কইনাৰ ঘৰত সকলোবিলাক নিয়ম হৈ গ'ল ৰাতি আৰু আজি দৰা কইনাৰ ৰিচিপশ্যন আছে আমি দুপৰীয়াকৈ ঘৰলৈ যামগৈ আৰু আপোনালোকক আজিৰ দিনটো অলপ দেখুৱাবলৈ চেষ্টা কৰিম তো ভিডিঅ'টো শেষলৈকে চাই থাকিব সকলোবিলাক দেখাবলৈ চেষ্টা কৰিম তো এতিয়া আমি ফ্ৰেছ হৈ সাজি কাচি কইনাৰ ঘৰলৈ আহি আছোঁ আৰু গৈ পাই কইনাক দেখুৱাম এয়া আমাৰ দৰা কইনা পূৰা ব্যস্ত হৈ আছে যিহেতু ৰিচিপশ্যন চলি আছে এতিয়া আমি ডাইৰেক্ট খোৱাৰ টেবুলত মানে ৰাতিপুৱাৰ পৰা যিহেতু একোকে খোৱা নাই খুব ভোক লাগি আছে আৰু এফালে মাহীৰ ছোৱালীজনী ভণ্টিজনী আৰু মই পূৰা খোৱাটো ব্যস্ত ফটো মৰাটো ব্যস্ত খানাটোত আছে গাহৰি আলু গ্ৰেভি গাহৰি লাই শাক দালি চব্জি মাছ পাপৰ আচাৰ এনেকৈ বহুত কিবাকিবি আছিলে খুব টেষ্টি হৈছিলে খাবলৈ অলপ দেখুৱাই দিছোঁ আপোনালোককো আৰু খাই বৈ আজৰি হৈ অলপ চাংঘৰটোৰ ফালে ওলাই যাম ফটো মাৰিবৰ বাবে দেখুৱাই আছোঁ এইটো চাওক কিমান ধুনীয়া মেখেলা চাদৰযোৰৰ সৈতে মোক কেনেকুৱা লাগিছে কমেণ্টত জনাবচোন আৰু মই যিযোৰ কাপোৰ পিন্ধিছোঁ কাপোৰযোৰ বৌৱে বোৱা মানে কইনাই বোৱা আৰু কাপোৰযোৰ পাটৰ হয় তেওঁলোকৰ মিচিং ফুল বাচিছে আৰু খুব ভাল লাগিছে মোৰ কাপোৰযোৰ আৰু মেকআপ কৰি দিছে মোৰ মাহীৰ ছোৱালীজনীয়ে তাইকটো দেখিয়ে আছে আপোনালোকে কমেণ্টত জনাবচোন কেনেকুৱা লাগিছে ধেমাজিৰ এখিনি ধুনীয়া স্মৃতি বুকুত বান্ধি আমি ঘৰমুৱা হৈ উভতি আহি আছোঁ ঠাইডোখৰো খুব ধুনীয়া আৰু মানুহবোৰৰ মনবোৰো ধুনীয়া খুব মৰমীয়াল খুব ভাল লাগিলে আহি দৰা কইনা অহা নাই তেওঁলোক থাকি আহিলে যিহেতু এতিয়া ৰিচেপশ্যন চলিয়ে আছে আমি আধাতে গুচি আহিলোঁ আমাৰ গাড়ীতে প্লেন বনি গ'ল যে আমি গৈ কাঞ্চনজংঘাত সোমামগৈ ঘপকৈ কৰা প্লেন মতে আমি আহি এতিয়া কাঞ্চনজংঘাত সোমালোহি আৰু এতিয়া প্ৰায় 4 বাজি পাৰ হ'ল আৰু এতিয়াৰ যিটো ভিউ সেইটো দেখুৱাই আছোঁ ৰ'ব খুৰেৰে দিয়ানা প্ৰেৰণা ইয়াৰে খাবতি ৰৱানা প্ৰেমৰ চুপাখনা প্ৰেমৰ চুপাখনা প্ৰেমৰ চুপাখনা ইয়াৰ বাহিৰ খুৰে হোৱানা খুৰেৰে দিয়ানা প্ৰেৰণা ইয়াৰে খাবতি ৰৱানা পাখনা গীতেৰে সুৰেৰে হিয়ানা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বলে পুৰণ মোৰ দুচকুৰ ভাষাৰ কোৱানা গীতেৰে সুৰেৰে হিয়ানা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বলে পুৰণ মোৰ দুচকুৰ ভাষাৰ কোৱানা মোৰ মন জোছনা হৃদয়ৰে হাসনা তুমি মোৰ মন জোছনা হৃদয়ৰে হাসনা
পৰাণৰা কোলে কামনা পাহৰাই হিয়াৰ বেদনা সুৰেৰে সিক্ত কৰা না ৰিক্ত হিয়াৰ ৰচনা গাইজ সৌখন দেখিছেনে কাঞ্চনজংঘা ফেৰীখন আমি কিন্তু আজি উঠা নহ'ল সময়ৰ অভাৱত বেলেগ এদিন আহিম উঠিবলৈ আৰু আপোনালোককো দেখুৱাম এতিয়া ঘৰলৈ যাবলৈ ওলালোঁ প্ৰায় আধা ঘণ্টামান সময় ইয়াত থাকিলোঁ খুব ভাল লাগিলে ইমান ধুনীয়া পৰিৱেশ ঘৰলৈ যাবলৈ মনেই যোৱা নাছিলে কিন্তু যিহেতু দেৰি হৈছে ঘৰলৈ যাবলৈ সেইবাবে যাওঁগৈ আৰু বেলেগ এদিন আহিম ইয়ালৈ খুব ভাল লাগিলে আহি যিকোনো সময় থাকিলেও আমি খুব এনজয় কৰিলোঁ আৰু আপোনালোকৰ কেনেকুৱা লাগিলে জনাব আকৌ আহিম এদিন ভালকৈ ভিডিঅ' বনাম ঘৰমুৱা পক্ষী হৈ ধেমাজিৰ পৰা শিৱসাগৰলৈ উভতি আহি আছোঁ আৰু এতিয়া প্ৰায় আন্ধাৰ হৈ গ'ল ঘৰ গৈ পাওঁ মানে আপোনালোকে আমাৰ ফটোজবোৰ চাই লওক